Solution China is here. সকলো ছাত্ৰ ছাত্ৰী আমাৰ মৰম জনাইছোঁ আৰু শিক্ষক শিক্ষয়িত্ৰীসকলকে আমাৰ শ্ৰদ্ধা জনালোঁ মিছন চাইনা টিমৰ ফালৰ পৰা আৰু তেজপুৰ ইউনিভাৰ্চিটি এইটো কাৰণে আহিছোঁ যে মই ইউনিভাৰ্চিটিত খুব ভাল পাওঁ লাষ্ট টাইম মই ইয়াত দুদিন থাকি গৈছোঁ আৰু অসমৰ ভিতৰত এখন আটাইতকৈ ধুনীয়া ইউনিভাৰ্চিটি বুলি ভাবোঁ তেজপুৰ ইউনিভাৰ্চিটি lots of love to you. I will send you that question. Hello, Tesuo University. So, সকলোকে আমার ধন্যবাদ এই কারণে এই ইউনিভার্সিটির সকল শিক্ষাগুরু তাৰোপৰি ছাত্ৰ ছাত্ৰীসকলকে আমাৰ বহুত বহুত ধন্যবাদ আন্তৰিক ধন্যবাদ যিহেতু প্ৰত্যেক বাৰতে আপোনালোক সকলোৱে জুবিনদাকে প্ৰমুখ কৰি সকলোকে ইয়ালৈ নিমন্ত্ৰণ কৰে কিন্তু এবাৰ আমি নিজে আপোনালোকৰ কাষলৈ আহিছোঁ ফৰ দ্য ফাৰ্ষ্ট টাইম জুবিন গাৰ্গ নিজে আপোনালোকৰ কাষলৈ আহিছে আৰু এটাই তাৰ কাৰণ বেলেগ কোনো কাৰণ নাই কাৰণটো হৈছে অহা 8 ছেপ্টেম্বৰ অহা 8 ছেপ্টেম্বৰ আপোনালোকে চাগে কিবা খবৰ পাইছে যে অহা 8 ছেপ্টেম্বৰত কিবা এটা হ'ব কিবা এটা কি হ'ব বাৰু কি হ'ব So, 8 September তাৰিখে যেহেতু আপোনালোকে বিচৰা মতে মিছন চাইনা ৰিলিজ হ'ব সেইবাবে এই চিনেমাখনৰ যোৱা 4 বছৰে সপোন দেখি থকা যিগৰাকী আপোনালোকৰ মৰমৰ শিল্পী জুবিন গাৰ্গকে আদি কৰি গৰিমা বৌ প্লাছ এই গোটেই মিছন চাইনা টিমটো আপোনালোকৰ কাষলৈ আহিছে আপোনালোক সকলোকে এই চিনেমাখন চাবলৈ নিমন্ত্ৰণ কৰিবলৈ মই আশা কৰি আপোনালোক সকলোৱে প্ৰত্যেকে গৈ এখন চিনেমা চাবগৈ আৰু অসমীয়া ছবি উদ্যোগটোক আৰু আগবঢ়াই লৈ যোৱাত সহায় কৰিব কৰিবনে কৰিব নকৰে তোমাৰ আশা কৰিম যে আপোনালোক প্ৰত্যেকেই
এখন চিনেমা চাবলৈ যাব প্ৰত্যেকেই চিনেমাখন বেছি নহয় প্ৰত্যেকেই 100 বাৰকৈ চাব চাবনে কাৰোবাৰ বেছি পৰিকল্পনা আছে 200 বাৰমান চোৱাৰ 200 বাৰমান চালেতো ভালেই পাম মই গোটেই টিমটোৰ সৈতে কথা পাতিবলৈ আগবাঢ়িম কিন্তু আমাৰ সৈতে এগৰাকী অতি আমাৰ মিছন চাইনা গোটেই টিমটোৰ সৈতে তেখেত ডাইৰেক্টলি জড়িত নহ'লেও আমাৰ সকলোৰে অতি আদৰৰ অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক বিদ্যুৎ কুমাৰ ভূঞা আছে বিদ্যুৎ দা আছে মই বিদ্যুৎদাকে গোটেই কষ্টটোৰ বিষয়ে অকণমান চমুকৈ থুলমূলকৈ আপোনালোকক কৈ দিবলৈ কয় তেতিয়া সুবিধা হ'ব প্ৰথমে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰী তেজপুৰ ইউনিভাৰ্চিটিৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীলৈ মোৰ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু শিক্ষকসকললৈও আমাৰ প্ৰণাম জনাইছোঁ গোটেই এণ্টায়াৰ টীমৰ হৈ পেলাই মই তেজপুৰৰে ল'ৰা সাংবাদিকতা কৰিছিলোঁ এতিয়া জুবিনে যেতিয়া গান গাবলৈ আহে তেতিয়া মাতিব লগা নহয় আমি চবেই হিলডল ভাঙি পেলাই ফাংচনবিলাকত যাওঁ বিহু ফাংচনত এতিয়া এই যে আমি বিয়া পাতিলে যেনেকৈ মানুহৰ ঘৰে ঘৰে গৈ মাতিব লগা হয় গতিকে এতিয়া জুবিনে এখন ছবি কৰিছে এতিয়া ছবিখন কৰি পেলাই আপোনালোকক ছবিখন চাবলৈ মাতিবৰ কাৰণে আহিছে বিয়াৰ নিমন্ত্ৰণ যেনেকৈ দিয়ে এখন চিনেমা লৈ পেলাই আহিছে আপোনালোকৰ কাৰণে এতিয়া 25 বছৰ জুবিনে গান গাই আছিলে গান জনপ্ৰিয় হ'ল জনপ্ৰিয় জুবিনে কৰা নাই জুবিনে দিলে জনপ্ৰিয় কৰিছে সমাজখনে অসমীয়া শ্ৰোতাই আৰু অসমীয়া শ্ৰোতাই আগবঢ়াই দিলে জুবিনক ভাৰতবৰ্ষলৈ এতিয়া ভাৰতবৰ্ষত গৈ কেইটামান গান গালে কিন্তু সেইকেইটা গানেৰে গোটেই ৱৰ্ল্ডত অসমীয়া যিমান আছে চবেই শুনিছে কিন্তু নন আছামিজ নন ইণ্ডিয়ান যিমান আছে NRI যিমান আছে গোটেইসকলে জুবিনৰ সেইকেইটা হিন্দী গান আজিও গুণগুণায় গতিকে চিনেমাৰ কথা তেজপুৰত ক'ব লগা নাই কাৰণ তেজপুৰ চিনেমাৰ পীঠস্থান ৱৰ্ল্ড চিনেমাৰ কথা বাদ যেতিয়া প্ৰথমখন চিনেমা কৰিছিলে পৃথিৱীৰ সেইখন বম্বেত যেতিয়া ৰিলিজ হৈছিলে তাৰপিছত ইণ্ডিয়াত ছবি আৰম্ভ হ'ল আৰু ইণ্ডিয়ান চিনেমা আৰম্ভ হোৱাৰ ঠিক কেইটামান বছৰৰ পিছতে জ্যোতিপ্ৰসাদ আগৰৱালা নামৰ তেজপুৰৰ এজন ল'ৰা বুলিয়ে কৈছোঁ বাৰু তেওঁ মোতকৈ কম বয়সতে তেওঁ ঢুকাইছে এতিয়া আমি জীৱনত একোৱেই এচিভ কৰিব পৰা নাই এতিয়ালৈকে কিন্তু জ্যোতিপ্ৰসাদে সেই সময়তে এই জাৰ্মান চাৰ্মান গৈ পেলাই চিনেমা শিকি আহিলে তেতিয়া জাৰ্মানীত চব শিকায় চিনেমাৰ কিন্তু এটা বস্তু নিশিকায় নিগেটিভ বনাব নিশিকায় সেই ব্যৱসায়টো তেওঁলোকৰ হাতত ধৰি ৰাখিব খোজে এতিয়া নিগেটিভ তেতিয়া জ্যোতিপ্ৰসাদে আনিছিলে ক'ৰ পৰা বাহিৰৰ পৰা আহি পেলাই জাহাজত আইচ দি পেলাই জাহাজেৰে যায় গুৱাহাটীৰ পৰা সেইটো গৈ পেলাই আকৌ ভোলাগুৰি বাগিচাৰ কাৰণে বিশ্বনাথ চাৰিআলি যিটো ঘাট আছে বিশ্বনাথ চাৰিআলি ঘাটত গৈ সেইটো নামিছেগৈ তাৰে বৰফত কিছুমান গলি গৈছে বৰফ তাৰ পৰা নমাই পেলাই গৰু গাড়ীৰে বাগানৰ জীপেৰে কঢ়িয়াই নিছে ভোলাগুৰি বাগিচাৰ মাজলৈ তাত এটা মেডনেছ চাওক এজন আৰ্টিষ্টৰ তেওঁ তাত খেৰী ঘৰেৰে লেবৰেটৰী বনাই পেলাই চিনেমা কৰিলে আৰু এতিয়া সেই অসমীয়া চিনেমাৰ পিছত একোটা দশকত এবাৰটো 11টা নে কিমানটা এৱাৰ্ড আহিছে অসমীয়া চিনেমালৈ নেশ্যনেল এৱাৰ্ড ভৱেন্দ্ৰনাথ শইকীয়া জাহানপুৰা গোটেইসকলে পাইছে গতিকে যি নহওক কিন্তু এটা সময় আহিল যেতিয়া গোটেই পৃথিৱীৰ চিনেমা আমি বেডৰুমত চাবলৈ পাওঁ এটা ৰিম'ট কণ্ট্ৰলাৰেৰে 200খন ছবি বাছি ল'ব পাৰোঁ তেতিয়া আমাৰ ষ্টেণ্ডাৰ্ড স্কেলডাল বহল হ'ল আমি অসমীয়া মুভি বুলি নহয় আমি এখন মুভি বুলি চাবলৈ গ'লোঁ তাত মুভিৰ এটা সুকীয়া লেংগুৱেজ আছে সেইটো অসমীয়াও নহয় জাপানীজো নহয় বেংগলীও নহয় হিন্দীও নহয় চিনেমাৰ এটা ভাষা আছে কেমেৰাৰে কথা ক'ব লাগে সেই বস্তুটো প্ৰমাণ কৰি দিছে এটা মই সত্যজিৎ ৰায় ইণ্ডিয়াত যাৰ কাৰণে বিদেশৰ পৰা মানুহ আহি অসুস্থ সত্যজিৎ ৰায়ক ইয়াত ঘৰত এৱাৰ্ড দি গৈছিলেহি সেইটো ভাৰতবৰ্ষলৈ আহি পেলাই এজন মানুহক সন্মান দি যোৱা এটা ৰেকৰ্ড হেৰিয়াৰ কাৰণে অস্কাৰ এৱাৰ্ডৰ ক্ষেত্ৰত গতিকে তেজপুৰলৈ অহাৰ আৰু এটা উদ্দেশ্য হ'ল যে তেজপুৰত জ্যোতিপ্ৰসাদে জয়মতীখন অসমীয়া ৰাইজলৈ উলিয়াই দিছিলে আৰু এতিয়া জুবিন গাৰ্গে এই ছবিখন কৰি পেলাই তেজপুৰীয়া ৰাইজৰ আশীৰ্বাদ ল'ব আহিছে আৰু আশীৰ্বাদ মানে কি আশীৰ্বাদটো ট্ৰান্সফাৰ হ'ব ছবি ধৰণে এটা সময়ত ছবি আমাৰ অৱস্থা খুব বেয়া হৈছিলে
যিমান বাজেট এখন ছবিত লাগে সিমান বাজেট প্ৰডিউচাৰে নিদিয়ে আৰু যিকেইটা পইচা দিয়ে ছবিখন শেষ হয় যেনে তেনে কিন্তু খুব কম কেমেৰাৰে কৰে এটা গানত আপোনালোকে হিন্দী চিনেমাৰ গানবিলাক চাব গোটেই ৱৰ্ল্ডত এতিয়া হলিউডতকৈ বেছি চিনেমা ইণ্ডিয়াত বলিউডত নিৰ্মাণ হয় বম্বে ফিল্ম ইণ্ডাষ্ট্ৰী আজিৰ তাৰিখত পৃথিৱীৰ আটাইতকৈ ডাঙৰ ফিল্ম ইণ্ডাষ্ট্ৰী হলিউডতকৈ ডাঙৰ সেইকাৰণে অমিতাভ বচ্চনে কৈছে যে আমি হলিউডটো নকল কৰিব নালাগে এই হলিউডৰ নকল কৰি পেলাই যে বলিউড বুলি কয় সেইটো আমি অমিতাভ বচ্চনে ফ'ল' নকৰে তেওঁ কৈছে বলিউড বুলি কোনো শব্দ থাকিব নালাগে আমি আজি হলিউডতকৈ বেছি ছবি পৃথিৱীত আজি আমিৰ খান চলমান খানৰ যিকেইখন চিনেমা ইণ্ডিয়াত যিমান ব্যৱসায় কৰিছে তাতকৈ বেছি ব্যৱসায় কৰিছে চাইনাত গৈ পেলাই কৰিছে পাকিস্তানত কৰিছে ইমান ভাৰতীয় চিনেমাৰ নাম তাত এটা বিন্দু ক'ৰবাত ভাৰতীয় চিনেমাৰ যিখন ৱৰ্ল্ড মেপ তাত কিছুমান বিন্দু আছে সেই বিন্দুবিলাকত ক'ৰবাত হয়তো ভৱেন্দ্ৰনাথ শইকীয়া ক'ৰবাত জানু বৰুৱা এইসকলৰ নাম আছে গতিকে এতিয়া জুবিনে যিখন ছবি কৰিছে তাৰ আগতে বিভিন্ন ছবিত তেওঁ প্লেবেক ছিংগাৰ হিচাপে গান গাইছে মিউজিক কৰিছে সেই গোটেই অভিজ্ঞতা সঞ্চয় কৰি পেলাই এই যে ছবি নচলা হ'ল অকল চৰকাৰে ছবি নচলাইতো দৰ্শকে ছবি চাব লাগিব কমপ্লিট হ'ল কিন্তু জুবিনে কোৱা মতে তেওঁ কম্প্ৰমাইজ নকৰিলে ছবিখনত মই যেতিয়া মোৰ ঘৰলৈ আলহী মাতি আনি মই ভাতকেইটা খুৱাম এসাঁজ মই কম্প্ৰমাইজ কৰিব নালাগে তাত মই মাছো কিনিম কেইটামান মাংসও আনিম কিবাও আনিম চালাডো বনাম তেনেকৈ গোটেই এটা মিক্সাৰ কৰি পেলাই তেওঁ ছবিখন কৰিছে য'ত চিনেমাৰ লেংগুৱেজ তেওঁ বদলাই দিছে আমাৰ তথাকথিত যিবিলাক অসমীয়া চিনেমাত এই দেউ ভালে আছনে বুলি ক'ব তাতে 2 মিনিট যায় আমাৰ গাঁৱৰ যিটো শ্ল' যিটো আছিলে সেইবিলাক এখন ছবিত নাই এই ফাৰ্ষ্টনে যিটো এতিয়াৰ জেনেৰেশ্যনৰ কাৰণে সেইবিলাক তেওঁ ইনক্লুড কৰিছে কাৰণ এতিয়াৰ জেনেৰেশ্যনৰ লগত জুবিন গাৰ্গ 25 বছৰ আছে ইহঁতৰ পালছ বুজি পায় আৰু ভূপেন হাজৰিকাৰ ঢৌৰ পিছত গানবিলাক যেতিয়া এই জেনেৰেশ্যনটো হিৰাই হিৰাই সোমাই গৈছিল সেই পালছটো বুজিব পাৰিছিলে জুবিন গাৰ্গে আৰু বহু ছিংগাৰ আহিছিলে নিশ্চয় ভাল গান গোৱা মানুহ আছিলে কিন্তু এই যিটো হাৰ্ট থ্ৰব যিটো শব্দ সেইটো মই 99ত প্ৰথম ব্যৱহাৰ কৰিছিলোঁ সেই সময়ত ঋত্বিক ৰোশন গাইছে ইণ্ডিয়া চিনেমা হাৰ্ট থ্ৰব প্ৰথম ছবিখনত তেতিয়া টাইমছ অফ ইণ্ডিয়া চিণ্ডিয়াত ওলাই হাৰ্ট থ্ৰব মই দেখিছোঁ যে অসমত দেখোন হাৰ্ট থ্ৰব আছে এই ল'ৰা ছোৱালীক ইমান পাগল হৈ যায় জুবিনৰ কাৰণে জুবিন হাৰ্ট থ্ৰব চাওঁ সেইটো 99ত দেখিলোঁ এতিয়া চবেই কয় 2 কোটি টকাৰ চিনেমা কৰিলে হয় এই খাওঁখন বাদ দি চিনেমাখনৰ পিছত দৌৰি থাকিলেহেঁতেন জুবিনে কৰিলে কি যে ফ্লাড আহি গ'ল এইবাৰ আগতীয়াকৈ ফ্লাড অহাৰ লগে লগে গোটেই তাৰ প্ৰচাৰৰ কামটো বন্ধ কৰিলে কৰি পেলাই সি বাতি এটা লৈ পেলাই ভিখাৰীৰ নিচিনা চানমাৰি গুৱাহাটীত পইচা উঠাইছে ফেন ক্লাবৰ ল'ৰা ছোৱালীখিনিয়ে জুবিন নথকাকেও কিছুমান ঠাইত আপাৰ আছামত তিনিচুকীয়া ডিব্ৰুগড় পইচা উঠাই পেলাই অলৰেডি ফ্লাড এফেক্টেড এৰিয়াবিলাকত অলৰেডি ডিষ্ট্ৰিবিউট কৰি দিছে এই কোনোবা এজন ল'ৰা তেওঁ খুব ভাল খেলিছিলে ফুটবল বাহিৰলৈ যাব লাগে ইণ্টাৰনেশ্যনেল প্লেটফৰ্ম এখন পাব খুজিছে কিন্তু তেওঁৰ পইচা নাই যাবলৈ সঁচা কথা এটা কৈ দিওঁ চৰকাৰে দিছিলে 1 লাখ জুবিনে দিছিলে 2.5 লাখ এই কথাবোৰ লুকাই থাকিব নালাগে এই কথাবোৰ সকলোৱে জানিব লাগে আপোনালোকে ভাল পায়তো গতিকে ভাল পোৱাবিলাক আৰু বাঢ়িব এই কথাবোৰ যদি চবেই গম পায় এতিয়া আজি চিনেমা এখন লৈ আপোনালোকক আমি প্ৰাৰ্থনা কৰিব আহিছোঁ নিবেদন কৰিব আহিছোঁ চিনেমাখন আটাই চাব লাগে সেইটোৱে কথাটো কালি আমি ৰাতি এই জ্যোতি ভাৰতীত বহিছোঁ তাত স্ক্ৰিপ্ট লিখিছিলে জ্যোতি প্ৰসাদে তেতিয়া পাৰ্ট চাৰ্ট ঠিকেই হোৱা নাই ছোৱালী নাপায় তেতিয়া ছোৱালী বিচাৰি ফুৰিছে ফণী শৰ্মাই যেতিয়া নাটক কৰি আছে আপাৰ আছামত ক'ৰবাত তেওঁ গম পাইছে যে জ্যোতি ককাইদেৱে এখন চিনেমা কৰিব মুভি এতিয়া টকি বুলি কৈছিলে ফণী শৰ্মাই নাটক বাদ দিলে ইয়াতে চিৰাজখন লৈ পেলাই ফণী শৰ্মা গোটেই অসমত ঘূৰি ফুৰে তেওঁ দৌৰি আহি পকি পাই গ'ল জ্যোতি ভাৰত এই ককাইদেউ প্ৰণাম আপুনি মুভি কৰিব ওলাইছে বোলে মোৰ ভাও আছে নাই কিবা মই ফণী শৰ্মা তেতিয়া আকৌ তোমাৰ ভাও আছে বোলে কি ভাও বোলে গাঁঠি হাজৰিকা ভাও তোমালৈ কৈছোঁ এতিয়া স্ক্ৰিপ্টত আচলতে জয়মতীৰ কাহিনীবিলাকত কেতিয়াও গাঁঠি হাজৰিকা নামৰ কোনো কেৰেক্টাৰ নাছিলে গতিকে ফণী শৰ্মাই ভাবিছে কিবা সৰু সৰু ৰোল আছে চাগে হয়তো ডাইলগ চাইলগ নাই এতিয়া জ্যোতি প্ৰসাদে বুজাই দিলে যে যিজন অসমীয়া চিনেমাৰ তুমি প্ৰথম ভিলেইন হ'বা এই জয়মতীক চমতাৰে কোবোৱা মেইন মানুহ তুমিয়েই তেতিয়া ফণী শৰ্মাই খুব ভাল পালে আৰু খুব সুন্দৰ অভিনয় কৰিলে 70 চনত ভূপেন দাই যিখন ডকুমেণ্টাৰী কৰিছিলে ৰূপকৰ জ্যোতি প্ৰসাদ আৰু জয়মতী
75ত ৰিলিজ হ'ল। উত্তৰ চনত দৰং কলেজৰ ৰূপালী জয়ন্তী মই সৰুতে সেই চিনেমাখন চাবলৈ পাইছিলোঁ। গতিকে মই আৰু বেছি কথা নকওঁ, মোৰ ফালৰ পৰা প্ৰাৰ্থনা জনাইছোঁ মিছন চাইনা, অকল মিছন চাইনা নহয়, আপোনালোকে এই চিনেমাখনক ছাপোৰ্ট দিয়া মানে আহি থকা অসমীয়া চিনেমাক এটা নতুন সঞ্জীৱনী দিয়া নিচিনা হ'ব। তেওঁলোকে শিকিব, নতুন প্ৰডিউচাৰ ডাইৰেক্টৰসকলে শিকিব যে চিনেমা এনেকৈ কৰিব লাগে, চিনেমা কৰি ঘৰত বহি থাকিব নালাগে, বাতৰি কাগজত নিউজ দিব, মানুহৰ মাজত যাব লাগিব। আজি বলিউডৰ চিনেমা এখনৰ কাৰণে বহুত দিন ধৰি সিহঁতে বিভিন্ন যিবিলাক চেণ্টাৰ আছে গোটেইকেইটা, কলিকতাত খুব ভাল চলে, কলিকতা চলিকতা চবতে আৰ্টিষ্টবিলাক লৈ যায়, ফাউণ্ডখন নাই। অসমীয়া চিনেমাত সেইটো হোৱা নাছিলে, সেইটো কৰিব লাগিব। আমি যোৱা কেইবাদিন ধৰি মিছন চাইনাৰ এটা খুব গুৰুত্বপূৰ্ণ কেৰেক্টাৰ কৰিছে দিগম ভূঞা, ছাত্ৰী দিগম আছে। মোৰ পুৰণা বন্ধু, প্ৰথমবাৰ আমি একেলগে চিনেমাত এক্টিং কৰিছোঁ, দিগমে ক'ব। ধন্যবাদ আপোনালোক অহাৰ কাৰণে। এখন বহুত ডাঙৰ ড্ৰিম আৰু মই একদম বেছি নকওঁ। দেয়াৰ ইজ এ পাৰ্পাছ ফৰ দিছ ফিল্ম এণ্ড দ্য পাৰ্পাছ ইজ টু কিল টেৰৰ। আৰু প্ৰথমবাৰৰ বাবে অসমীয়া ছবিত স্নাইপাৰ, আমি স্নাইপাৰ জানো নহয়? So I am the sharpshooter in the film. So I don't talk, I only shoot. All the best. See you on the hall on the 8th. Aru, do not do piracy. Come to the hall and enjoy the film. Thank you, Digam. আৰু এজন নতুন এক্টৰ, নতুন প্ৰথমবাৰ বাবে মোৰ চিনেমা ওলাইছে সিদ্ধাৰ্থ নিপুণ গোস্বামী, আমাৰ নিপুণ গোস্বামী ল'ৰা। ফাৰ্ষ্ট টাইম ইজ মেকিং হিজ ডেবিউ ইন দিছ ফিল্ম। আৰু ইয়াৰ আচল ঘৰ ইয়াতে তেজপুৰত, নিপুণ তেজপুৰত। সিদ্ধাৰ্থ আহিছে বম্বেৰ পৰা, সিদ্ধাৰ্থ দিছোঁ। Tezpur University. How are you? Are you excited for Mission China? ইয়াত ইঞ্জিনিয়াৰ কিমান আছে? মই সুধিছোঁ কাৰণ মই এজন ইঞ্জিনিয়াৰ হয়। আজি শনিবাৰটো কলেজ নাই, তথাপিও every one of you is here. Thank you so much for your support and love to Mission China. টিজার ট্রেলার গান চাইছে নে নাই? ভাল লাগিছে? 8 সেপ্টেম্বৰত সকলোকে দেখা পাম। অকল 8 তাৰিখে নে পিছতো? কিমান দিন? তেনেহ'লে সকলোৱে একেলগে কওক, দৌৰি দৌৰি যাম। আকৌ এবাৰ দৌৰি দৌৰি যাম। থেংক ইউ so much. Thank you. আৰু এগৰাকী মোৰ চিনেমাখনত 3জন নতুন চেহেৰা দেখিবলৈ পাব আপোনালোকে। সিদ্ধাৰ্থ আছে, দীপলীনা আছে, দীপলীনা Tezpur University. How are you? To be very honest, মই সদায় এখন কলেজৰ এটা পাৰ্ট হ'ব বিচাৰিছিলোঁ। In fact, I was planning to do MBA here, but নাজানো, মানে to next year I hope my exam দিম। In fact, good friends আছে ইয়াত। কোন আছে বাৰু দেখা পোৱা নাই, মোৰ good friends আছে ইয়াত। Hello. মোৰ junior friends বহুত আছে। So I'm really happy to be a part of this show today. And thank you so much everybody for showering us so much love and support for Mission China. আৰু আমাৰ আজি অহাৰ এটাই পাৰপাছ, আমাৰ চিনেমাখন 8 ছেপ্টেম্বৰত ৰিলিজ হ'ব। 8 ছেপ্টেম্বৰ মনত ৰাখিব কিন্তু। Yes. আৰু আশা কৰিছোঁ সকলোৱে চাব, আৰু খুব এটা ডিফাৰেণ্ট ফ্লেভাৰৰ মুভি হয়। আৰু পাৰ্চনেলি মোৰ কাৰণে বেছি স্পেচিয়েল, কাৰণ মোৰ এইখন ডেবিউ মুভি, বিকজ মই গানহে গাইছিলোঁ, এক্টিং কৰা নাছিলোঁ। সেইকাৰণে এইখন ছবি প্ৰথমবাৰৰ বাবে এক্টিং কৰিছোঁ। ইনফেক্ট
সুপাৰ আশ্বাৰ আমি তিনিগৰাকী নৱাগত ডেবিউ এক্টৰ্ছ সো উই নিড লটস এণ্ড লটস অফ সাপোৰ্ট ফ্ৰম ইউ গাইজ থ্যাংক ইউ ভেৰি মাচ আৰু এপিছনত আৰু এজন নতুন ছোৱালী আছে য়াংকি তাই ডিৰেক্টলি মাংকি আৰু ডংকিৰ কাজিন হয় য়াংকি Thank you, Julinda. Hello, Tezpur University. What's up? Make some noise. Firstly, মই ইয়াতে Mission China promote কৰিব আহিছোঁ আৰু মোৰ চবতছে বেছি I'm really proud because Tezpur University Human Resource Developmentৰ পৰা All India 5th rank দিয়া হৈছে. And along with that, also I 4th, 5th, and along with that they have won the best central university from all over India. I think you guys deserve it. So I want you to make a loudest noise for yourself, not for us, for yourself first. Moi ekon cinema I'm a part. I've done the fresh role, a fresh face. We love scene eta korisu moi aru Siddharth we have done a part of a love role. And ata korisu apnaloke sobe sai amar notun gan eta 3 din agot release hoise mero maile buli saise ne apnaloke bhal paise ne thank you so much thank you এতিয়া ত্ৰিদীপ মাতিছোঁ ত্ৰিদীপলৈ আমাৰ এটা স্পেচিয়েল কেৰেক্টাৰ কৰিছে He is the spider in the film, Taram Spider, and he is a bomb blast specialist in this film. So, যিমান ব্লাষ্টিং আছে সবই কৰিছে চিনেমা হেল্ল' 8 তাৰিখে কি কৰি আছো আমি মিছন চাইনা চাম মই 4টা কুৱেশ্যন সুধিম সকলোকে চিনেমাখনৰ ডিৰেক্টৰৰ নাম কি প্ৰডিউচাৰৰ নাম কি মিউজিক ডাইৰেক্টৰৰ নাম কি কৰ্ণেল গোস্বামী কোন ৰাইট জুবিন গাৰ্গ আমি 2 বছৰৰ পৰা এই চিনেমাখনত কাম কৰিলোঁ আৰু আজি সেই বিশেষ দিনটো আহি আছে আমি আপোনালোকক ওচৰলৈ আহিছোঁ আপোনালোকক নিমন্ত্ৰণ কৰিবলৈ অকল আপোনালোকেই নহয় ঘৰৰ যিমান পৰিয়ালৰ মেম্বাৰ আছে ৰাতি যাৰ লগত কথা পাতে দিনত যাৰ লগত মেছেজ কৰে সকলোকে লগ ইয়াত কোনোবা চাইনিজ আছে নেকি চাইনিজ যিহেতু আমাৰ চিনেমাখনৰ নাম মিছন চাইনা আৰু চাইনিজসকল আহি বৰ্ডত ৰৈ আছে তো আমাৰ চিনেমাখনত 2টা চাইনিজ ডাইলগ আছে মই আজি শিকাই থৈ যাওঁ যাতে হলত যাওঁতে সেইটো ৰিকল কৰিব পাৰে নিশিছে নিশিছে মিনিং কৈ থৈ যাওঁ Who are you? আৰু এটা হ'ল টাকাই 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 সমীৰ টাকাই নো ডকাই বহুত মানুহ নো ডকাই টাকাই মিন হ'ল অপেন খোলা আৰু চবকে এবাৰ শিকাই থৈ যাওঁ নি হাও হেল্ল' নি হাও তো অহা 8 ছেপ্টেম্বৰ মই আহি আছোঁ এজ এ স্পাইডাৰ বম এক্সপাৰ্ট কিন্তু মোৰ এটা খাচিয়াত আছে চিনেমাখনত মই যেতিয়া ইয়াত বম প্লান কৰোঁ ফুটে কিন্তু তাত কিন্তু আজি এই ইউনিভাৰ্চিটিত আহি ঠিক ঠাইত বম ফুটিছে সকলোৱে নিজৰ নিজৰ মোবাইল উলিয়াওকচোন সবাই হাতত লওক মোবাইল আপ কৰক পাছফালে মোবাইল মোবাইল পাছত ফ্লেছ লাইট অন কৰক চবে একেলগে 3বাৰ ক'ব মিছন চাইনা মিছন চাইনা
সকলোৱে জানে এটা নতুনকৈ কোৰাছ আহিছে, সেইটো আপোনালোকে গাই দিয়ক। মই জাষ্ট কৈ দিছোঁ, দিন জ্বলে ৰাতি জ্বলে, এনেকৈ থেংক ইউ। আপোনালোকক কওঁ, অহা 8 তাৰিখে এটা বম ফুটি আছে, ভয় নাখাব, মিছন চাইনা আহি আছে। তো এই বমটোৰ নাম হ'ল মিছন চাইনা। থেংক ইউ। ভয় নাখাব, মিছন চাইনা আহি আছে, কিয়নো হিলা নাপাওঁগৈ। চ' 8 ছেপ্টেম্বৰত আপোনালোক সকলোৰে কাষলৈ আহিব মিছন চাইনা। যোৱা 4 বছৰ ধৰি জুবিন গাৰ্গে নিৰ্মাণ কৰি আছে এখন চিনেমা, যদিও 2 বছৰ শ্বুটিং কৰিছে। কিয় 4 বছৰ লাগিছে আপোনালোকে অনুভৱ হয়তো কৰিব পাৰিব, এইকাৰণে যিহেতু এইখনেই হৈছে অসমৰ ফাৰ্ষ্ট বিগ বাজেট মুভি। বিগ বাজেটটো চিঞৰিবলৈ ভাল, কিন্তু বিগ বাজেটৰ পইচাখিনি গোটাবলৈ বৰ দিগদাৰ। চ' পইচাখিনি গোটাবৰ দিগদাৰ কাৰণে তেওঁ 2 বছৰ ধৰি কেৱল মঞ্চই গান গাইছে। তাৰ পৰা যিখিনি পইচা পাইছে, পইচাখিনি আনি যাক দিছে, ৰাতি ৰাতি তেওঁ হিচাপ কৰিছে, পিছদিনা খৰচ কৰিছে। চ' সেই এটা বিশেষ দায়িত্ব আমাৰ সকলোৰে আছে, গতিকে সেইখিনি পইচা আমি ঘূৰাই দিব লাগিব। Ni hao, Tezpur University. সকলো কথা ক'লে, গতিকে অহা 10 ছেপ্টেম্বৰত আমাৰ চিনেমাখন আহি আছে, হয়নে? নহয় নেকি? কোন তাৰিখে? 8 তাৰিখে। আচ্ছা, 8 তাৰিখে আহি আছে। আৰু আমাৰ চিনেমাখনৰ নাম হৈছে দিন জ্বলে ৰাতি জ্বলে। আপোনালোকে চাবলৈ আহিব। একো নহয়, মেৰু মায়ালাই নহয়, কি তেনেহ'লে? নাই শুনা? শুনা নাই? অ'কে, মিছন চাইনা সকলোৱে 8 তাৰিখে চাবলৈ আহিব। আৰু সমীৰে যিদৰে কৈছে, 2 বছৰ গান গাই ৰাতি ৰাতি নিজৰ কণ্ঠ নিগৰাই গান বনাই, গান লিখি যিখিনি পইচা অৰ্থ উপাৰ্জন কৰি আনিছে, সেইখিনি ঘৰত দিছে আৰু কৈছে যে এখন চিনেমা বনাম, গতিকে অন্য কোনো কথা নাই তাত। আৰু এই চিনেমাখন বনাওঁতে আমাৰ সঁচাকৈ বহু দিন গৈছে, কাৰণ তেনেদৰে অৰ্থ সংগ্ৰহ কৰি চিনেমাখন বনোৱাটো ইমান সহজ কথা নহয়। তাৰোপৰি আমাৰ কিছুমান চিনেমাখনত আমাৰ যিটো ছেটিংছ বা যিখিনি সময় আমি লৈছোঁ, সেইখিনি সদায় আমি শীতকাল দেখুৱাইছোঁ। গতিকে সেই শীতকালটো, সেই বস্তুটো আমি কণ্টিনিউটি মেইনটেইন কৰিবৰ কাৰণে আমি আকৌ প্ৰথম বছৰ শ্বুটিং আৰম্ভ কৰিলোঁ 2015 চনৰ জানুৱাৰী মাহত। তাৰ আগতে চিনেমাখনৰ আৰম্ভণিটো খুব ইণ্টাৰেষ্টিং আচলতে। তাৰ আগতে সদায় জুবিনে কৈ থাকে এখন ছবি আছে। আচলতে কেইবাটাও ষ্টৰী জুবিনৰ মনত আছিলে, আৰু দেখিছোঁ জুবিন গাৰ্গে ৰাতি শুব নোৱাৰে, খুব ছটফটাই থাকে, চিনেমা বনাব লাগে, খুব ৰেষ্টলেছ মানুহজন। তাৰপাছত তেওঁ ঠিক কৰিলে যে তেওঁ মিছন চাইনাৰ এই ষ্টৰীটোৱে তেওঁ বনাব, এখন চিনেমা ঠিক কৰা হ'ল। তাৰপিছত আমি কৈ আছোঁ যে, ময়ো বিশেষকৈ ঘৰত কৈ আছোঁ যে স্ক্ৰিপ্টখন লিখিব লাগে, নহ'লে গোটেই ইউনিটটো কেনেকৈ বুজোৱা যাব? কাৰণ তেওঁ সদায় কয় যে মোৰ মূৰত আছে। তেওঁ মূৰত থাকিলেতো আমি গোটেই কথাবোৰ বুজি নাপাম, গতিকে আমি বুজিবলৈ হ'লে এখন স্ক্ৰিপ্ট লাগিব। কিন্তু তেওঁ নিলিখে, সেইটো জোৰ কৰি আছোঁ, বহুত দিন হোৱা নাই। তাৰপাছত গৈ পেলাই মই আচলতে কিবা এটা কামত থাইলেণ্ডলৈ যাব লগা হৈছিল, এখন চিল্ক ছেমিনাৰ আছিল। তালৈ জুবিন গাৰ্গ মোৰ লগত গৈছিল, কিন্তু যিহেতু চিল্কৰ ছেমিনাৰ আৰু থাইলেণ্ডৰ খনকেন বুলি এটা জেগা, য'ত মেকং ইউনিভাৰ্চিটি আছে, তেওঁলোকৰ সহযোগত এইখন চিল্ক ছেমিনাৰ উদযাপন কৰা হৈছিল। আৰু তাত গৈ পেলাই দেখিলে যে খনকেনত চিল্কৰ বাহিৰে অন্য একোৱেই নাই। ইমান বৰ হ'ল যে অকলে ওলাই গৈ চাবলৈও দিনটো তেওঁ অকলে ভাল নালাগে। গতিকে হোটেলৰ ৰুমত সোমাই তেওঁ কি কৰিম বুলি ভাবি ডায়েৰী এখন গোটাই লৈ স্ক্ৰিপ্ট লিখা আৰম্ভ কৰিলে। সেইটো আৰম্ভণি 2014 চনৰ অক্টোবৰ মাহত। ফাইনেলি স্ক্ৰিপ্টখন খনকেনত থাকি পেলাই সেই 3 দিনত এখন স্ক্ৰিপ্ট তেওঁ লিখি আনি ইয়াত কাম কৰা আৰম্ভ কৰিলে। প্ৰি প্ৰডাকশ্যনৰ কাম আৰম্ভ হ'ল, আৰু 2015 চনৰ জানুৱাৰীৰ পৰা আমি শ্বুটিং আৰম্ভ কৰিলোঁ। তাৰপিছত সেই সময়ত সেই বছৰ শীতকালটো পাৰ হৈ গ'ল। আমি ছিকিমলৈ গৈ মাৰ্চলৈকে শ্বুটিং কৰিব পাৰিলোঁ, কিন্তু অসমলৈ ঘূৰি অহাৰ পিছত যিহেতু চ'ত মাহ আহি গ'ল, চ'ত মাহত আৰু গোটেই পৰিৱেশটোৱে সলনি হৈ যায়, প্ৰকৃতি সলনি হৈ যায়, গতিকে শ্বুটিং কৰিব নোৱাৰিলোঁ। তাৰপিছত আকৌ 2015 চনৰ আমি নৱেম্বৰৰ পৰা আৰম্ভ কৰিলোঁ। তেনেকৈ আচলতে শীতকালটোৰ কাৰণে ৰৈ
কৰিব লগা হোৱাৰ কাৰণে 2 বছৰ আমাৰ শ্বুটিঙত পাৰ হৈ গ'ল তাৰপিছত পোষ্ট প্ৰডাকশ্যনৰ কাম আহিল গতিকে তেনেকৈয়ে আমাৰ কিছু পৰিমাণে বাজেটটোও বাঢ়ি গ'ল যিহেতু সময় ডিউৰেশ্যনটো আমাৰ শ্বুটিঙৰ ডিউৰেশ্যনটো বহুত হৈ গ'ল প্ৰডাকশ্যনৰ ডিউৰেশ্যনটো তাৰপিছত পোষ্ট প্ৰডাকশ্যন আহিল তাতো সেনেকুৱা সময় তাৰপিছত মাজে মাজে এনেকুৱা ইণ্টাৰেষ্টিং কথা হৈছে যে আমি বহুত ঘাট প্ৰতিঘাত আচলতে পাৰ হৈ আহিব লগা হৈছে কেতিয়াবা মাজে মাজে আমাৰ পইচাৰ নাটনি হৈছে অৰ্থৰ নাটনি হৈছে সেইখিনি সময়ত যদি কওঁ নহয় এইখিনি সময়ত আমি এনেকৈ ধৰণে কম্প্ৰমাইজ কৰিব লাগিব জুবিনক বুজাওঁ যে এইখিনি আমি এনেকৈ কম্প্ৰমাইজ কৰি এনেকৈ কৰি থওঁ নেকি নাই নহ'ব ঘৰ এটা বিক্ৰী কৰি দিয়া তুমি সেইটো আহে সলিউশ্যন মোলৈ ঘৰ বিক্ৰী কৰি দিয়া কিন্তু মই চিনেমাখনত কম্প্ৰমাইজ নকৰোঁ মই কৰিমেই কিন্তু ৰাইজৰ আশীৰ্বাদ ঈশ্বৰৰ আশীৰ্বাদ ঘৰ বিক্ৰী কৰিব লগা নহ'ল যেনে তেনে আমি মেনেজ কৰিলোঁ আৰু প্ৰায় 3 বছৰৰ পিছত এখন চিনেমা এতিয়া প্ৰস্তুত হৈ ওলাইছে আপোনালোকৰ মাজলৈ আমি আগবঢ়াবলৈ লৈছোঁ আপোনালোকৰ সাহসত আপোনালোকৰ পৰা সেইখিনি সাহস পাইছোঁ সেইখিনি আশা কৰিব পাৰিছোঁ যে এনেকুৱা এখন ব্যয়বহুল ছবি ইমান এখন ডাঙৰ ছবি আমি অসমত ৰিলিজ কৰিবলৈ লৈছোঁ য'ত অসমত আজিকালি হলৰ চিন্তা চিনেমা চাবলৈ দৰ্শক নাহে বুলি চিন্তা কিন্তু আমাৰ সেইটো আস্থা আপোনালোকৰ ওপৰত আছে যে আপোনালোকে যিখিনি মৰম জুবিনৰ সংগীতৰ প্ৰতি দিছে সেইখিনি জুবিনৰ ছবিখনকো দিব হয়নে বহুত বহুত ধন্যবাদ আমি আশা কৰিছোঁ সেইখিনি সঁহাৰি আপোনালোকৰ পৰা পাম সেইখিনি সহযোগ সেইখিনি সহায় পাম আৰু আজি অকল মিছন চাইনাৰ কথাই নকওঁ এখন যদি ছবি আজি চলে অলপ ভাল কৰিব পাৰে ব্যৱসায়িকভাৱে তেনেহ'লে জুবিনে নিশ্চয় এতিয়া তেখেতে অলৰেডি নেক্সট ছবিখন প্লেন কৰিলে আৰু সেই ছবিখনৰ কাৰণে তেওঁ এতিয়া অলৰেডি আপোনালোকৰ দিন ছাৰৰ লগতো কথা পাতিছে যে আমি তেজপুৰত সেইখন ছবিৰ শ্বুটিং কৰিম সকলোৱে গৈ মিছন চাইনা চালে হ'ল আৰু যদি কোনোবা ছাৰৰ কোনোবা এটা বিশেষ ছাবজেক্টৰ ছাৰৰ বেছি ক্লাছ কৰিবলৈ মন যায় তাৰ ছাৰে দিন ছাৰে কৈছে যে সেইজন ছাৰক আমি হললৈ পঠিয়াই দিম আৰু 8 তাৰিখে যে বন্ধ কৰাৰ কথা কৈছে তাৰপাছত অকণমান দেৰি চিন্তা কৰি আমাক কৈছে বুজিছা জুবিন 9 তাৰিখে বন্ধ কৰি দিওঁ কাৰণ 9 তাৰিখে টিচাৰ্ছসকল যাব লাগিব নহয় 8 তাৰিখে বন্ধ 9 তাৰিখে বন্ধ তেজপুৰ ইউনিভাৰ্চিটি আপোনালোক সকলোৱে মিলি মিছন চাইনা চাব যেনেকৈ হওক মুঠতে দৌৰি দৌৰি যায় বাগৰি বাগৰি যায় লাহে লাহে যায় যেনে তেনে যায় মুঠতে মিছন চাইনা চাম হ'বনে আৰু তেজপুৰ ইউনিভাৰ্চিটি যদিও ছাৰসকল আছে তথাপি কৈ লওঁ যিসকল ছাত্ৰ আছে তেওঁলোকে এইকেইদিন বাহিৰা খৰচবিলাক নকৰিলে ভাল ছোৱালীবিলাকৰ কথা মই নকওঁ কাৰণ বইজ হোষ্টেলৰ পৰা কেইবাটাও গাৰ্লছ হোষ্টেললৈ ফোন যাবই আৰু দুটা টিকেট তেনেকৈ ফ্ৰী হৈ যাব আচ্ছা সমীৰ আমাৰ এটা কাম থাকি গৈছিলে মই আকৌ আহিছোঁ সেইকাৰণে আমাক 5জন ল'ৰা ছোৱালী লাগে 5জন তোমাৰ 5জন উঠি আহিলে হ'ল উঠি আহিলে 5জন দুজনী ছোৱালী চব নহয় 5জন আহিলে হ'ল আমি জুবিনৰ লগত পাছত জুবিনৰ লগত চিনাকি হৈ ল'ম পাছত জুবিন অকণমান সময় আমি ফটো আমি নকৰোঁ চব ফটো আমিতো আৰু বেয়া চব ফটো আমি চেলফি এইকেইজনী আটাইকেইজনী ছোৱালী গ্ৰেট এইটো ৰেকৰ্ড এই ছোৱালীকেইজনী আটাইকেইজনীক চাই লওঁ আৰু নামবিলাক আমি এতিয়া নুসুধো নামকেইটা নাজানো নামকেইটা নিজে নিজে সুধি ল'বা চবে চিনি পাইছা হাত দাঙি দিয়ে হাত দাঙি দিয়ে হাত দাঙা চবে প্ৰথমখন অসমীয়া চিনেমা তেজপুৰ ইউনিভাৰ্চিটি তেজপুৰতেই প্ৰথমবাৰ হৈছে এইটো কথা আমি বহুতত এইটো পাইছোঁ মানে কৰিছোঁ বাকী ইউনিভাৰ্চিটিতো গৈছোঁ প্ৰথম ছোৱালী ব্লেকাৰ এওঁলোকে লগ পাব এওঁলোক কেইজন ব্লেক কৰিব মানে চিনেমাখনৰ টিকেট এওঁলোকৰ ওচৰত পাব এওঁলোকক চিনি পাই লৈছে আপোনাক যদি মিছন চাইনাৰ টিকেট কিবা এটা লাগে 4টা 5টা এওঁলোকক কৰি দিলে হ'ল এওঁলোকে এৰেঞ্জ কৰি দিব খালি এওঁলোকে 200 টকা বেছি ল'ব বহুদিন অসমীয়া চিনেমা ব্লেক হোৱা নাই আৰু এটা কথা কওঁ
যিহেতু মিছন চাইনা আমি বহুত আশা কৰি আছোঁ সকলোৱে কেনেবাকৈ যদি মোবাইল প্ৰিণ্ট পায় কেনেবাকৈ যদি হল ৰেকৰ্ডিং পায় তেনেহ'লে আমাক জনাব আমি 5টা টিকেট ফ্ৰীকৈ দিম আৰু যিজনে ৰেকৰ্ডিং কৰিছিলে সেইজনে দাদাই কি কৰে নাজানো তাক লৈ যাব তিনিদিনৰ ভাত খাব কেনেবাকৈ থেংক ইউ তো ষ্টপ পাইৰেচি আৰু যদি কেনেবাকৈ পাইৰেচি হৈ থাকে তেন্তে আমাক ডিৰেক্টলি জনাব থেংক ইউ চ' এইখনে চিনেমা আপোনালোকে কিবা কাৰণত কাৰোবাৰ মনত অনুভৱ হয় যে চিনেমা হললৈ নাযাওঁ আৰু টিভিটো আহিবই টিভিত চাই দিম নহ'লে মোবাইলতে চাই দিম তেনেকুৱা ধৰণৰ অনুভৱ যদি হ'ব পাৰে প্লিজ মিছন চাইনাৰ ক্ষেত্ৰত এইটো নকৰিব কিয়নো এখন বিগ স্ক্ৰীণৰ চিনেমা বিগ স্ক্ৰীণত গৈ চাব ঠিক আছে আৰু এটা কথা কওঁ যে অসমত চিনেমা হলৰ প্ৰব্লেম চলি আছিলে চিনেমা হল বহুত কমি আছিলে মিছন চাইনাৰ এই জোৱাৰটো আপোনালোকে আমাৰ জোৱাৰটো দেখি ইণ্টাৰেষ্টিংলি 8 তাৰিখৰ আগত অসমত 5টা নতুন হল খোল খাবলৈ গৈ আছে আৰু তাৰে এটা চাগে তেজপুৰত হ'ব কিয়নো বহুত এটা পুৰণা চিনেমা হল আছিলে বন্ধ হৈ গৈছিলে তো জুবিনদাৰ লগত কথা পাতি আছে হয়তো 8 তাৰিখৰ আগতে বা 8 তাৰিখে এইটো চিনেমা হল ৰিলিজ হ'ব পাৰে আনোৱাৰ টকিজটো আৰু যদি হয় 8 তাৰিখে তেতিয়াহ'লে 8 তাৰিখে এনিভাৰ্চেৰি কৰিবলৈ জুবিন গাৰ্গ নিজে আহিব তো বেছি দীঘলীয়া নকৰোঁ ইয়াত ট্ৰেইলাৰটো দেখাব পাৰিম তাই দেখিছানে স্ক্ৰীণখন দেখিছা অ'কে এইটো আচলতে ইউটিউবতে হওক টেলিভিশ্যনত হওক বেলেগ বেলেগকৈ সকলোৱে চাইছে কিন্তু মিছন চাইনাৰ টীমটোৱে কেতিয়াও তেজপুৰ ইউনিভাৰ্চিটিত সকলোৰে লগত বহি পেলাই চোৱা নাই সেইটো কাৰণে চাওঁ একেলগে ট্ৰেইলাৰটো आपकी प्यारी सी बेटी सही सलामत चाहते हैं इसका ध्यान लेना हमारा कोई टेंशन बन रही है Mission China. Soldiers, live for something, die for something. Pass por su lado junto con el beso. গান শুনিবা নেকি গান এবাৰ চাই লোৱা আৰু বেছি দেৰি নকৰোঁ চিনেমাখনৰ এটা গানত দুটামান লাইন গাই দিছোঁ তাই দুবিনা গাব তাই গান গাই পালোঁ মন জনে দেখ জানে করি যা খোপে মাথু তোমারে আজি কি নাসে সিনা কি লাগে হিবাবে মন জনে বহু জনে করি যা খোপে মাথু তোমারে দিন রাতে জ্বলাব লাগিব 8 তাৰিখৰ পৰা মই আহি আছোঁ এজ এ গৌতম গোস্বামী in Mission China. See you on screen.
So thank you for your patience. See you on the 8th onwards for a month with Mission China. তো আমি একেলগে এবাৰ কম মিছন 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 থেংক ইউ ভেৰি মাছ থেংক ইউ so much বাই বাই